নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো সকলোকে নমস্কাৰ জনাইছোঁ। তো কিনো কৰিম, আজি মোৰ গাহৰিকেইটাকে দেখুৱাই দিবলৈ ভাবিছোঁ আপোনালোকক। আজি 3 মাহমান পাৰ হ'ল, তাকে কিমানখিনি ডাঙৰ হৈছে বাৰু চাওক, আপোনালোকেও গম পাব বা গ্ৰথটো কেনে আছে আপোনালোকে জনাব পাৰিব দেখিলে মানে। প্লাছ আৰু লগতে মানে গাহৰি চাৰিটা গাহৰি এটা ৰুমতে থৈ দিছোঁ। মানে এই এটা ৰুমতে থোৱাৰ কাৰণে মোৰ এতিয়া ডাঙৰ হৈ গৈ আছে, অসুবিধা হৈ গৈ আছে। সেইটো কাৰণে এই নতুনকৈ ৰুমবোৰ বঢ়াবৰ কাৰণে এনেকৈ অলপ বাঁহৰে বনাইছোঁ বাৰু। ফাৰ্মখন দেখুৱাইছোঁ আপোনালোকক। প্ৰথমে আপোনালোকে গাহৰিকেইটা চাই লওকচোন বাৰু। এয়া এইটো যোৱা এই তাৰপিছত এই বাৰে বাৰে পাইপ লগাই থকা নাই আৰু, বা এডাল প্ৰত্যেকটা ৰুমতে এডাল পাইপ দিয়া নাই। পিছফালে মই এনেকৈ নালা এটা বনাই দিছোঁ ডাইৰেক্ট এনেকৈ, যাতে এইফালেদি গোটটো আহি নালাটোত পৰিব, নালাৰ পৰা এনেকৈ যাব,
এনেকৈ মলবিলাক লেতেৰাবিলাক আহি পেলাই এনেকৈ ইটো দি ওলাই আহিব এনেকৈ নালাত পৰিবগৈ এনেকৈ নালা এটা বনাই দিছোঁ এইখিনিত এডাল পাইপ দিব আছে এটা কাম বাকী আছে আৰু